নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে জোনবেলি চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ বাণীটো আছিল, দুখ সহিব জনাজনেইহে ভৱিষ্যতে সুখী হ'ব পাৰে, কৈছিল মহেশ্বৰ নেওগ। ২ নম্বৰ বাণীটো আছিল, সময় আৰু বয়সে কৰ্মদক্ষতা বৃদ্ধি কৰে, কৈছিল তৰুণৰাম ফুকন। ৩ নম্বৰ বাণীটো হ'ল, প্ৰেমে উৎসাহ, হেঁপাহ আৰু আশাৰ জীৱন সজাই তোলে, কৈছিল কোপাৰ্নিকাছ। ৪ নম্বৰ বাণীটো আছিল, প্ৰাণ গ'লেও যিয়ে সত্য নেৰে তেৱেঁই প্ৰকৃত পুৰুষ, কৈছিল সোণাৰাম তালুকদাৰ। ৫ নম্বৰ তথা শেষৰ বাণীটো আছিল, পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজ কাম হৈছে কিতাপ পঢ়া। শুদ্ধ উত্তৰটি বাছি কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।